নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ এয়া সঞ্জীৱ ডেকা নতুন গান এটা আহি আছে ন। ভোগালী বিহুৰ শুভেচ্ছা থাকিলে সমূহ অসমবাসীলৈ। তাৰপিছত এতিয়া আজি আমি আহি আছোঁ আমাৰ সতিনী বিলত। আজি এটা পৰম্পৰাগত মানে মাছ ধৰা এইটো উৎসৱ বুলিয়ে ক'ব লাগিব। আমাৰ প্ৰত্যেক বছৰে মানে ভোগালী বিহুৰ সেইদিনাখনি আমাৰ মানে এয়া পেহী আহি আছে। তাৰপিছতে আমাৰ মানে এটা মানে 5খন গাঁও মিলি মানে মাছ ধৰা এটা পৰম্পৰাগত এটা মানে অনুষ্ঠান আছে আমাৰ ঢকুৱাখানাত। এতিয়া তালৈ আহি আছোঁ, বোলে ভিডিঅ'টো চাই থাকিব, দেখুৱাই থাকিম। কৰোণা মাগু এয়া পুৰা মাছ ধৰি আছে। কোনটো এইটো চিলি ভাইটিয়ে পালে। ভাইটি এইটো তুমি পালানে? ভাইটি দাঙি দিয়া এইটো মাছ ধৰি পেলাই শিঙি মাছে ফালিলে। এয়া আমাৰ নিমল দা, এতিয়া তেওঁলোকে মাছ চাছ কিমান পালে দেখুৱাই দিয়ক। বলি এটা তাতে থৈ আহিছো, ডাঙৰ বলে পানীতে থৈ আহিলে নেকি? আকৌ পানী বইলটো আকৌ পানীতে থৈ আহিলে নেকি? পানীতে থৈ আহিলে মানে ডাঙৰ হ'বলে এইটো অকমানি পোৱালি দুটাৰ ভিতৰত কি কৰিম? ভিনিয়ে কি কৰিলে? ঠিকে পাণ্ডুলি কোনটো মাছ কিন্তু আছে আমাৰ এই বহুত আছে মাছ। পালে নাই? পালে নাই? এইটো ডাঙৰ মাছ, আজি বিলৰ ডাঙৰ মাছটো এই দুটা। এতিয়া পুৰস্কাৰ পোৱা আছে ডাঙৰ মাছৰ। পুৰস্কাৰ কিমান? পুৰস্কাৰ 200 টকা। ডাঙৰ মাছো পাইছে, পুৰস্কাৰো পাইছে। সেইটো এটা বৰালি আৰু শ'ল মাছো আছে নি? এইটো হৈ যাব। আমি 200 টকাৰে পুৰস্কৃত কৰিম বুলি ঘোষণা কৰিছিলো। আমি মিন্টি গগৈ মাতিছো আৰু সকলো মানুহে তেওঁক এটি উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি জনালো।
আছিল য'ত মিন্টি গগৈ কলাকাৰ নিবাসী তেওঁ এটি বৰালি মাছ আৰু এজনী চিতল মাছ তেওঁ পাবৰ কাৰণে সক্ষম হ'ল। সেইটোকে আমি কমিটিৰ তৰফৰ পৰা তেখেতক 200 টকাৰে পুৰস্কৃত কৰিলোঁ। তাৰপৰা নিবাসী শ্ৰী বিজয় অমৃত গগৈ তেখেতক মই 200 টকা পুৰস্কৃত কৰিছোঁ। সন্মানীয় সতনীবিল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু এই বিলৰ লগত জড়িত হৈ থকা যিসমূহ গাঁও আছে, গাঁৱত জড়িত সমূহ ৰাইজলৈ আমি সৰ্বপ্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে পৰম্পৰাগতভাৱে চলি থকা এই সতনী বিলৰ এই কাৰ্যটো আৰু যাতে উন্নত পৰ্যায়ত আগবঢ়াই আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি বিশেষভাৱে পৰিচালনা সমিতি, বিল পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি